হাই গাইজ, আজি মই শ্বেয়াৰ কৰিম মোৰ কাৰেণ্ট স্কিন কেয়াৰ ৰুটিন। ফাৰ্ষ্ট লগাইছোঁ ট'নাৰ, টনিমলিৰ হয় আৰু মিল্কী ট'নাৰ হয়, চেৰামাইড বেছড হয় আৰু একদম ফ্ৰেগ্ৰেন্স ফ্ৰী হয়, একো গোন্ধ নাই। মই 500 ml লৈছিলোঁ, ইয়াৰ সৰুও পোৱা যায়। বহুত ভাল লাগিছে, মোৰ ট'নাৰটো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু আপোনালোকে ল'ব পাৰে, ইয়াৰ স্মল ভাৰ্জনটোও ল'ব পাৰি। নেক্সট আপ ভিটামিন চি চিৰাম বাই ডাৰ্মাকো। এইটো 10% হয় আৰু ভিটামিন চি জানেই আমাৰ স্কিনটো উজ্জ্বল কৰে। 10%ৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ। গুৱাহাটীৰ এখন শ্ব'ৰুম আছে, তাৰ পৰা লৈছিলোঁ, কিন্তু আপোনালোকে অনলাইনতো পাই যাব ধুনীয়াকৈ। দা ডাৰ্মাকৰ কোম্পানীটো ভাল আৰু মোৰ এটা নাইচিনামাইড চিৰামো আছিল আগত। এণ্ড নেক্সট স্নেইল মিউচিন বাই কচাৰেক্স। আজিকালি স্নেল মিউচিনৰ নিচিনা বেলেগ প্ৰডাক্টো পোৱা যায়, কিন্তু মই এইটো বহুত দিন আগতে লৈছিলোঁ, ইউজ কৰিয়ে আছোঁ। অলপমান এক্সপেঞ্চিভ হয়, কিন্তু বহুত স্কিনৰ কাৰণে ভাল। নৰ্মেল স্কিন হ'লে কম ল'লেও হয়, কিন্তু ড্ৰাই স্কিন হ'লে অলপমান বেছি ইউজ কৰিবলগীয়া হয়। এইটো মোৰ অলম'ষ্ট শেষ হ'বই লৈছে, বহুত দিনৰ পৰা ইউজ কৰি আছিলোঁ। মিউচিন আপোনালোকে বেলেগ কোম্পানীটো পাই যাব, প্লামৰো পোৱা যায়। আৰু নেক্সট হ'ল এইটো ক্ৰীম লগাই আছোঁ বৰ্তমান। বেলেগ বেলেগ ক্ৰীম ইউজ কৰি থাকোঁ, কিন্তু এইবাৰ লগাইছিলোঁ এইটো অ'লেটো, যোনটো মই বিশালৰ পৰা আনিছিলোঁ। অনলাইনতো পাব আপোনালোকে। অলপমান হোৱাইটিছ কৰি দিয়ে স্কিনটো, কিন্তু অলপমান পিছতে সেইটো ছেটেল হৈ যায় আৰু ক্ৰীমটো ইউজ কৰিও মোৰ ভালেই লাগিছে। আৰু মোৰ স্কিনটো হয় নৰ্মেল স্কিন, বহুত বেছি ড্ৰাইও নহয়, বহুত বেছি অইলিও নহয়। মোৰ এটা মিডিয়াম স্কিন হয়, সেই হিচাপে আপোনালোকক প্ৰডাক্টবিলাক দেখুৱাইছোঁ। লাষ্টত এই লিপ বামটো লগাওঁ মই ডাৰ্মাকৰ। অলপমান এতিয়া গৰমৰ দিনত অলপমান গলিছিলে, মই ফ্ৰিজত থৈ দিছোঁ, এতিয়া বৰ্তমান ঠিকে আছে। নেক্সট আকৌ লগ পাম, আজিলৈ আহিছোঁ, বাই।